Hello guys, welcome back to my second channel Surojit Vlogs. আৰু আমি যাই এতিয়া ক'ত যাম নাজানো, ক'ত লৈ যাই মোক সুৰজিত ভাইয়ে। আজি মোৰ চেনেল ইয়াকে দিছো মই দিয়া নাই ষ্টাৰ্ট কৰি পৰিছো মানে ব্লগিংটো তো মই কৈ দিও ক'ত গৈছো মানে আমি মানে গৈছো কাকোজানা কাকোজানা মানে এনেকা একটা বিখ্যাত ঠাই য'ত মানে কি ক'ম আৰু আজি মানে বহুত জোচৰ আছো ইফালে আছে দুইজন আছে নীতিশ আছে অজয় আছে কিন্তু এটা দুখৰ খবৰ যে মানে কথা যে এই পিন্ধিছে ইয়াছফালৰ কালাৰ আমি সকলোৱে মানে বগা বগা কৰি পিন্ধিছো আৰু চবেই বগা আৰু আছে আগৰ এজন যাব দীপাংকৰ তো পুৰা মানে বহুত ভাল লাগি আছে যে মনটো বছ না মই বছ এই বোলে বছ তো আজি ভিডিঅ'টো বহুত দীঘলীয়া হ'ব পাৰে তো চাই থাকোঁ ভিডিঅ'টো তো আজি মানে বহুত ৰ'দ দিছে এইকেইদিনতো বৰষুণ আছিল তাৰপিছত আজি পুৰা বহুত গৰম দিছে তো কি কৰিম আৰু জোচৰ আছোঁ যদি গৰম আমাক নালাগে হয় না ছাৰ নালাগে তো দীপাংকৰৰ ঘৰৰ ওচৰত আহি পাইছোঁ তো এতিয়া আমি দীপাংকৰক মাতিব লাগিব ঐ পিছাৰ তো এইটোৱে হৈছে দীপাংকৰৰ ঘৰটো ই ক'ত হৈছে ব্ৰেক নাই মানে ইয়াৰ চাইকেলত তো ইয়াৰ ৰিয়েল নামটো হৈছে দীপাংকৰ আৰু এনে নাম হৈছে পেছাৰ কি লৈছে গান বজাবৰ কাৰণে ই এটা লৈছে আৰু কি লৈছে নীতিশ লৈছে আজি ধামাকা হ'ব ধামাকা ছোৱালী জগাই আছে দিমে গাইজ আমি কাকোজানাত যোৱাৰ কাৰণটো হৈছে আমি তাতে এটা চৰা আছে তাতে গা ধুম আৰু লগতে তাত কাকোজানাখন হৈছে সোণালী বান্দৰৰ কাৰণে বিখ্যাত কাকোজানাখন এতিয়া হৈছে এটা সংৰক্ষিত বনাঞ্চল তাত মানে তাত বহুতো সোণালী বান্দৰ পোৱা যায় তাৰ কাৰণে কাকোজানাত বহুতো মানুহ সোণালী বান্দৰ চাব আহে বহুতে গা ধুই আৰু বহুত কিবাকিবি হয় যদি মই পাৰোঁ কাকোজানাত বান্দৰবিলাক দেখাবলৈ চেষ্টা কৰিম সোণালী বান্দৰবিলাক আৰু যদি নোৱাৰোঁ নাই তো ভিডিঅ'টো চাই থাকিব পালো আমি ৰাখলবি অলপ খানিক বাকী আছে ৰাখলবি চকটো পাবা টাৰ্ণিংটো পাম আৰু মোৰ পিছত আছে এডাল ডাণ্ডা লৈছোঁ এডাল ডাণ্ডা নহয় মানে এইটো ষ্টেণ্ড হয় এইটো মানে অলপ খুলি লোৱা হৈছে তিনিটা ঠেং আছে তাৰে মাজেৰটো লোৱা হৈছে তো মোৰ পিছত আছে আৰু শনিত আছে আৰু ইফালে আগত আমি ৰাখলবি চকটো পাওঁ আৰু বেছি টাইম নালাগিব আৰু লাগিব 15-20 মিনিটমান লাগিব তাৰপিছত আমি গৈ পাম কাকোজানাত স্পিড ব্ৰেকাৰ ইমান মাখা বাকী যি নহওক আমি এইবাৰ এইফালেদি যাব লাগিব তো আমি এইফালেদি যাম এইফালে মই ব্ৰেক ধৰা নাই তো ফাইনেলি আমি ৰাখলবি চকটো এৰালোঁ এতিয়া চাওক আগফালে পূৰা পাহাৰ আছে তো সেই পাহাৰবিলাকৰ ভিতৰতে মানে এখন পাহাৰত হ'ব শুনিন ভিউবিলাক কেনেকুৱা লাগিছে মজা লাগিছে ভিউবিলাক পূৰা মানে কেমেৰাৰ আমাৰ কোৱালিটি বেয়া তাৰ কাৰণে ভাল নেদেখিব পাৰে কিন্তু আমি মানে চকুদি বহুত ভাল দেখি আছোঁ পোষ্টাৰ আছে ই দি যাব লাগিব কাকোজানাত তো চাওক ৱেলকাম টু কাকোজানা লেণ্ড অফ গল্ডেন লেংগুৰ তো এইটো হৈছে মানে সোণালী বান্দৰৰ কাৰণে বিখ্যাত
ইয়াতে বহুত সোণালী বান্দৰ পোৱা যায় তো স্বাগতম ৱেলকাম পৰ্যটনস্থলী কাকজনা উজান ৰাভাপাৰা আৰু ইয়াতে পালো যাম হেঙ্গা তো আহি ইয়াতে পালোঁ কলা জাম এইটো খাব পৰা যাব কিন্তু বোকা চলা যদি ডাক লাগি না অৱস্থা আছে হোৱা নাই লেও কমনে আছে ঐ এইফালে ওপৰত আছে এইফালে এডাল জামৰ গছ আছে সৰু কৰি আছিক বোলে গাছত উঠিব আমাক জাম পাৰি দিব মানে জামবিলাক হোৱা নাই খাব পৰা হোৱা নাই এনে খাব খুজিছিলোঁ পাত নহ'ব কোৱা গাইজ আছিক জাম পাৰি আনিলা মোক এটা দে ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ এনাৰ্জি চেছ পাইছোঁ বাবা নাই খাব মন মানে খা তোমালোকে খা নপকিলে নাখাম এইখিনি আহি পূৰা মজা লাগিল পূৰা চাফা মানে জাগাবিলাক মজা বহুত মজা লাগিল তো বেছি দূৰ নাই আৰু অলপ দিলে পাম আহি পালোঁ ইয়াতে এই চাইডে কৰিব লাগে চাইকেলবিলাক পাৰ্কিং কৰি থওঁ চাইকেলবিলাক ইয়াতে পাৰ্কিং কৰিলোঁ ইয়াতে কাটিব লাগিব টিকট এজনৰ 20 টকা কৰি ল'ব হয় মোৰ আন্দাজ 20 টকা কৰি ল'ব মানে ইজনৰে আৰু ইয়াত মানে আহিলে চাবোন চেম্পু লৈ আহিব নিদিয়ে কাৰণ তাতে চৰাত গা ধুলে চাবোন চেম্পুতে গা ধুলে মাছ ঠাচ আছে লগতে পানীবিলাকো লেতেৰা হয় তাৰ কাৰণে ইয়াত চাবোন চেম্পু দি গা ধুব নিদিয়ে আৰু আমাৰ টিকেটখন হৈ গ'ল আমি 6জন মানুহ 6জনৰ হৈ গ'ল 120 টকা তো পইচাটো দিওঁ আৰু তাৰপিছত ভিতৰত জল্দি যাব লাগে তো টিকট কথা হ'ল এজনৰ 20 টকা কৰি এইটো ৱেলকাম টু কাকৈজানা ভিতৰলৈ সোমাই আহিলোঁ আমি এতিয়া তো মজা লাগিছে একজনৰে 20 টকা কৰি 6জন মানুহ 120 টকা হ'ল তো ভিউ চাওক ইমান মজা লাগিছে কিন্তু গৰমো লাগিছে বহুত শুনিন ছাৰ মজা কেনেকুৱা তো এইখন হৈছে মানে কাঠৰ দলং যাব পাৰে নেকি গম নাপাওঁ আৰু ইফালে পুখুৰী আছে আৰু ইফালে কিবা আছে মানে আমি জিলা ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া আহিছিলোঁ ইয়াতে কিবা আছে আৰু বহুত কিবা আছে ইফালে গিলে সোণালী বান্দৰ দেখা পাব তো ওপৰত আছে এটা শিৱ মন্দিৰ তো গোটেইবিলাক দেখাবলৈ চেষ্টা কৰি ভিডিঅ'টো দেখিলে হ'ব ভিডিঅ'টো স্ক্ৰিপ্ট নকৰা কৰি চাই থাকিব তো আহি যাওক ইফালে গেলে মানে ঝৰ্ণাটো পাম আমি ঝৰ্ণাত নাযাওঁ আগত ইফালে দি যাম জাননী দিছে অনুগ্ৰহ কৰি য'তে ত'তে আৱৰ্জনা পেলাই লেতেৰা উজান ৰাভাপাৰা ইয়াতে মানে চব বস্তুবিলাক পেলাই দিব পাৰে আছে মানে কি যে পাইছোঁ আমি চুলানি কওঁ আমি লক্ষীগাঁৱৰ ভাষাত চৰি পিছফালে কাম কৰি আছে মানে জছতে কি কৰিম কিন্তু কৰিছে এইবিলাক চব বহুত ফুল মেটেকা এটা চাংঘৰ মোক সিহঁতে মানে এৰি চাংঘৰত উঠিছে তো ঐ
বেছি জোৰে জোৰে যোৱা নাযাব মানে ভাঙি যাব পাৰে ৰিক্স আছে মজা লাগিছে মজা চাওক ভিউ ইয়াৰ ভিডিঅ' কৰাৰ ষ্টেণ্ডটো বেছি ভাল লাগিছে লাহে লাহে কি মজা হাল্লা চিল্লা কৰিব নেৰে চাংঘৰৰ ওপৰত সকলোৱে মানে ফটো উঠাত ব্যস্ত বহুত কেইটা কেমেৰা কাৰ কেমেৰাত চাম কাৰ কেমেৰাত নাচাম হৈ গৈছে তো আমাৰ চাংঘৰৰ ওপৰত ফটো উঠা হৈ গ'ল এইবাৰ যাম আমি ঝৰ্ণাত তাতে গা ধুম আৰু আপোনালোকক যদি ভাগ্য থাকে তেনেহ'লে সোণালী বান্দৰ দেখি পাব পাৰিম যদি ভাগ্য নাথাকে তেনেহ'লে সোণালী বান্দৰ দেখা নাপাব আজি বেছি মানুহ নাই ৰবিবাৰে বহুত মানুহ হয় মানে স্কুল থাকে অফিচ থাকে তাৰ কাৰণে আৰু ইফালেদি মানে উঠিব লাগিব পাহাৰৰ ওপৰত এটা আছে শিৱ মন্দিৰ তাতে গৈছোঁ মানে ইয়াতে মানে এটা চাইনবোৰ্ড লগা আছে মানে গাড়ী মটৰ ইয়াত ভৰাব নোৱাৰিব তো বহুত ভাল লাগিছে আহি না ছাৰ মহাত্মা গান্ধী ছেকেণ্ড মহাত্মা গান্ধী বোলে মানে গাইজ পাহাৰত উঠি যোৱাৰ মানে সুবিধাৰ কাৰণে তলত পেন আছে সৰু পেন নহয় ডাঙৰ পেনেই আছে মানে সেই পেনখন পিন্ধি ওপৰত উঠিব লাগিব সেইবিলাক সুবিধা হ'ব বহুত নহয় মই খুলিম ফেনটো খুলিম ফেনটো খুলিম গামোচা পিন্ধি যাব তলত পেন আছে একবাৰ খুলি দেখাব পেনখন হে ৰাম প্ৰভু কৃষ্ণ আমি সকলোৱে মানে ড্ৰেছবিলাক চেঞ্জ কৰিলোঁ গাইজ যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাইছে তেওঁলোকক বহুত বহুত থেংক ইউ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়াহে আচল মজাটো মানে পাব আপোনালোকে তো ভিডিঅ'টো পূৰা মজা কৰি চাই থাকক আৰু যিসকলে লাইক কৰা নাই পূৰা জোৰছে ডবাই লাইক কৰি দিব লাগিলে আপোনালোকৰ ডিছপ্লে যাওক টাচপ্লে যাওক কি যাই থাকক মই লগাই দিম টেনশ্যন কিহৰ মুঠতে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰটো কৰি দিব এতিয়াহে আচল মজাটো পাব এইফালে পূৰা মজা লাগিছে আমাৰ আশিক আৰু দীপাংকৰক খাটি অসমীয়া আৰু এইফালে বহুত আছে তো এইফালে বহুত পানী চাউণ্ড পাইছে চাগে চাওক এইফালে বহুত পানী আহি আছে নীতিশ এইবিলাক আছে আৰু বহুত আজি বেছি আনে মানুহ টিক 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 ফটো উঠা হাল আমাৰ একদম বেয়া হিকাৰণে ভিডিঅ' লাগিছে তো গাইজ আমি ইয়াতে ফটো উঠি স্ক্ৰীনশ্বট মাৰি ল'ম দেখাই পালে আমাৰ ফটো উঠাৰ সেইটো হৈছে শ্ৰী শ্ৰী শিৱ মন্দিৰ আমি ওপৰত উঠিম আগত শিৱ মন্দিৰত যাম মন্দিৰত যাম নীতিশ মন্দিৰত যাব লাগিব ইয়াত কেইটা চিৰি আছে ক'ব পাৰিবি 108টা ইয়াত 108টা চিৰি আছে তুমি যা দীপাংকৰ নামাৰে তো আমি মন্দিৰত যোৱা নহ'ল মানে সিহঁতে নোৱাৰে উঠিব তাৰ কাৰণে আৰু ৰিটাৰ্ণ নামিব লগা হ'ল আমাৰ জজ আছে পাৰিছ বাকীবিলাক নাপাৰে নীতিশ দীপাংকৰ এই দুটাৰ জজ নাই আমি যি কৈছিলোঁ চোনাটোৰ নাম হৈছে আই চৰালৈ যোৱা পথ মানে যিটো ঝৰ্ণা আছে চোনাটোৰ নাম হৈছে কাগজ জানো কি আছে পঢ়ি ল'ব মানে ভাগৰ লাগিছে আমি যিটো চোনাত গৈছোঁ মানে চোনাটোৰ নাম হৈছে আই জৰা তো আৰু এতিয়া লোকেশ্যনটো হৈছে কাকৈজানা উজান ৰাভাপাৰাত আছে ইয়াতে সংৰক্ষিত বনাঞ্চল ইয়াতে আমি যেতিয়া কালা চেনাৰত পঢ়ি আছিলোঁ তেতিয়া আহিছিলে এবাৰ আৰু দীপাংকৰ ভালিকিবাৰ আহিছে বোলে আৰু এবাৰ ছেকেণ্ড টাইম আহিছোঁ ইয়াতে বাণী লিখি থৈছে ৰাইজল অংশীদাৰ বাণী বনানী সৃষ্টিৰ লগতে পাৰ্লে সম্পদৰ সম অধিকাৰী উজান ৰাভাপাৰা গাঁও অন্যান্য মন্ত্ৰী মানুহবিলাক এটা কৰি কিবা বাণী লিখি থোৱা হৈছে এইবিলাক চব চৰাৰ পানী আহি আছে
ইয়াৰটো মাথাটো দিছে ইয়াৰ মোবাইলটো বোলে ৱাটাৰপ্ৰুফ গোবৰৰ নিচিনা নাই মানে দীপাংকৰৰ মোবাইল দীপাংকৰ পৰা পঢ়িছে বছ ঘুম লাগিছে হে ঘুম লাগিছে এই ডালেৰে আমি ল'ম ড্ৰোন শ্বট শুনিম Ara se lang khalak bola kala gabi. কাছে আমি উড়ব নাকি গুতালে অলপ চান আহিছে নে নাই তো পাই গলো ওয়াটার ফল क्या कोई जाना फाइनली गाइस वाटरफॉल मिल गया चक बहुते गाठ हुई আছে ইয়াতে হ্যাঁ ফাইনালি বাই ও পিছলে এটা আমার স্কুলের ট্রেন আছে তাতে গেছিল ও হো হো তো এইটো এটা বান্দৰ নমস্কাৰ মানে গাত কাপোৰ নাথাকোঁ আছে আমাৰ স্কুলৰ ফ্ৰেণ্ড হাই স্কুলৰ ফ্ৰেণ্ডটো আমি এতিয়া গা ধুম তো গাছ গা ধুবৰ কাৰণে ইয়াতে আমি ড্ৰেছবিলাক চেঞ্জ কৰিম সকলোৱে মানে স্কুলত ইয়াতে আপোনালোকক সন্মান দি মই কাপোৰ খুলি গা নুধো মোৰ তলত এখন স্পৰ্টিং আছে তো স্পৰ্টিং পিন্ধি গা তো গা ধুব এতিয়া আপোনালোকে চাই থাকক তো দুটা মানে গা ধুব লাগে মই বহিম ইয়াৰ পুরা মজা লাগছে ঠান্ডা ঠান্ডা কোনে নেই যাবো ভিডিও কোনে তো এটা মজা ল'ব বহুত মজা বহুত 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 মজা বহুত মজা লাগিছে বহুত ঠাণ্ডা
বহুতে গা ধুই আছে এতিয়া ময়ো গা ধুম পিছত গা ধুই আপোনালোকক লগ পাই A few moments later. তোমাৰ গা ধোৱা হৈ গ'ল দিবা কৰিলে মানে বেছি কৰি গা ধুলে চৰ্দি হ'ব তো এইবাৰ আৰু ভিডিঅ'টো এতিয়া সমাপ্ত হোৱা নাই আৰু বহুত বস্তু দেখাব আছে এইবাৰ আপোনালোকক দেখাম বান গাহৰি ভাই আৰু এজন দুজন হ'ব যাব লাগে আৰু কোনে দিলা পানী ল'ব দে গাইজ ইয়াৰ পৰা টাটা বাই বাই আৰু বেলেগ বস্তু দেখাব লাগিব বহুত মানুহ হৈছে এইবিলাক গা ধুব লাগিছে তো এতিয়া ঘৰত যাব লাগে মই গামোচা পিন্ধি আছোঁ বাট অলপ মানে দূৰত গৈ মই পেণ্টখন পিন্ধি ল'ব লাগিব লং পেণ্টখন এইখিনিত মানে গামোচা এইখিনি গামোচাকে পিন্ধি যাম আৰু আমাৰ সুৰজিত ক হাই গামোচা গামোচা মেইন আৰু এইটো পানী ইয়াৰ চৰাৰ পানী লৈছোঁ মানে ভৰাই লৈছোঁ বহুত ঠাণ্ডা লাগে নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম দখাতলে যাব ৱা বেটা ৱা আৰু ইফালে মানুহ আহিব লাগিছে ভাবিলে হ'ব ধৰিছে না পুৰা মানুহবিলাক আহি আছে ঐ জলদি জলদি আয় সকলোৱে গা পা ধুই মানে ইয়াতে ৰেষ্ট লৈছোঁ বতাহ এনেকৈ ভাগৰ লাগিছে তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আপোনালোকক কিবা বেলেগ বস্তু দেখাই কৈছিলোঁ তো দেখা নহ'ল তাৰ কাৰণে চৰি তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বাই বাই তাক গোটাখনে মোবাইলত বিজি লাষ্ট টাইম শ্বুট হা হা তো ভিডিঅ'টো এইখিনিয়ে আছিল